নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিলোঁ। ভিডিঅ'টোত আজি কি বনাবলৈ গৈ আছোঁ, কি দেখুৱাম আপোনালোকে বুজি পাইছেই চাগে থাম্বনেইল চাই পেলাই। তেতিয়াহ'লে ভিডিঅ'টোকে আৰম্ভ কৰোঁ। এয়া চাওক, মই নিম আৰু এল'ভেৰা লৈ লৈছোঁ মোৰ নিজৰ ঘৰৰে। আৰু এয়া মই চুপ বেচখিনি কাটি ল'ম। চুপ বেচখিনি এনেদৰে সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। যিহেতু মই আগতে চাবোন বনোৱা ভিডিঅ' দিছোঁৱেই, আপোনালোকে দেখিছে, সেইবাবে বিশেষ জনোৱাৰ প্ৰয়োজন নাই। এনেদৰে চুপ বেচখিনি কাটি লৈছোঁ। সৰু সৰুকৈ কাটি ল'ব, তেতিয়া সোনকালে গ'লে আৰু গলাত সুবিধা হয়, মানে বেছি টাইম নালাগে। আৰু যিহেতু আমি ডাবল ব্ৰইলাৰ প্ৰচেছ ব্যৱহাৰ কৰিম, সেইকাৰণে অলপ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চব কাটি ল'লোঁ। আৰু এতিয়া মই নিম পাতখিনি পিচি ল'ম ধুনীয়াকৈ। এইখিনি মই ধুনীয়াকৈ কোমলীয়া পাত লৈছোঁ আৰু ধুনীয়াকৈ পিচি ল'ম। এয়া চব পিচি ল'লোঁ। এতিয়া এল'ভেৰা এডোখৰ কাটি লৈ সমানে দুভাগ কৰি এডোখৰ লৈছোঁ মই। তাৰে সেই জেলখিনি উলিয়াই ল'ম। এয়া চব ধুনীয়াকৈ উলিয়াই লৈ তাত মিক্স কৰি ল'ম। আৰু এতিয়া মই গ্লিচাইন এচামুচ দি দিম, তাত মিক্স কৰি ল'ম। আৰু এতিয়া মই চুপ বেচখিনি এখন পেনত দি ডাবল ব্ৰইলাৰ প্ৰচেছৰ দৰে, মানে ডাবল ব্ৰইলাৰ প্ৰচেছ ব্যৱহাৰ কৰিছোঁ, কৰি এনেদৰে মই গলাই ল'ম চুপ বেচখিনি। আৰু যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুনকৈ চোৱাসকলে। এয়া চাওক, মই চুপ বেচখিনি গলি গ'ল আৰু তললৈ নমাই এনেদৰে নিম আৰু এল'ভেৰা পেষ্টখিনি দি দিলোঁ। দি পিনি এতিয়া ধুনীয়াকৈ মই মিক্স কৰি দিম। এয়া চাওক। আৰু এতিয়া মই এটা এনেদৰে মানে চাবোন থ'বৰ বাবে এটা বাতি লৈ লৈছোঁ, একেটাতে থৈছোঁ মই। এয়া চাওক, কাটি পেলাম পিছত। এতিয়া এনেদৰে মই 2 ঘণ্টাৰ বাবে থৈ দিম ৰেষ্ট কৰি। আৰু 2 ঘণ্টাৰ পিছত চাবোন যদি ফ্ৰিজ থাকে তেতিয়াহ'লে কম সময়তে মানে উলিয়াব পাৰিব। যদি ফ্ৰিজ নাথাকে 2 ঘণ্টাৰ কাৰণে থৈ পিনি চাবোনখিনি উলিয়াই পেলাব। উলিয়াই মই এনেদৰে পিচ কৰি কাটি পেলাম। আৰু যদি মোৰ এতিয়ালৈকে ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব চাবোন আপোনালোকে বনালে নাই। আৰু এই চাবোন পিচ বহুত ভাল, ঘামচি উঠিলে ঘামচিৰ কাৰণে বহুত ভাল। আজি এই ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই, আকৌ এটা ভিডিঅ'তে লগ পাম।